নমস্কাৰ বন্ধুসকল ৰামধেনু ইউটিউব চেনেললৈ মই দীপাংকৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা আনবক্সিং ভিডিঅ' কৰিম বুলি ভাবিছোঁ। আনবক্সিং মই আগতো দুটা কৰিছোঁ, আজিও এটা নতুন আনবক্সিং কৰিম বুলি ভাবিছোঁ। আহকচোন তেন্তে ডাইৰেক্ট আমি আনবক্সিং কৰোঁ। এয়া দেখিছে চাগে মই আৰু এখন ড্ৰোন আনিলোঁ। এইখন আনিছোঁ আপোনাৰ হংকঙৰ পৰা। এমাজনত ল'লোঁ এখন ড্ৰোন, দেখিছে FQ777 এখন ড্ৰোন আনিলোঁ। বাকী ইয়াৰ ওপৰত মই ওপৰত যিটো ঠুঙা সেইটো ফালিলোঁ, এইটোৰ লগত আপোনাৰ এক্সট্ৰা এটা ৰিম'ট আহিছে। এতিয়া আহকচোন আমি এইটো পেকেটটো খুলি চাওঁ ভিতৰত কি কিবা আছে। প্ৰথমতে চাওঁ কি আছে। দেখিছে এক্সট্ৰা দুটা প্ৰপেলাৰ দিছে আৰু এডাল স্ক্ৰু ড্ৰাইভাৰ দিছে আৰু দিছে 4টা স্ক্ৰু। এইটো চাইডত থওঁ, পিছত দেখা যাব কি হয়। অৱশ্যে পেকেজিং ভালেই কৰিছে, নৰ্মেল হেৰি মোৰ দৰকাৰ নাই। ভিডিঅ' কৰিব তেনেকুৱা যিকোনো জেগা নাই, সেইকাৰণে গাড়ীৰ ভিতৰত কৰি আছোঁ। এখন দেখিছে আমাৰ এখন ড্ৰোন, দেখিছে দেখি অৱশ্যে বেয়া লগা নাই, দেখি ভালেই। এইটো সম্ভৱ বেটেৰী লগাবৰ কাৰণে দিছে, ইয়াত বেটেৰী খাব। এইটো কেমেৰা, ইয়াত দুটা লাইট আছে। কেমেৰাটো মুভিং হয় অৱশ্যে, এইটো ভাল বস্তু দিছে। মোৰ আগৰ ডিজায়াৰখনৰ টেল'খনৰ আপোনাৰ যিটো কেমেৰা এইটো ফিক্স আছিলে। লাইটটো এইটো বেছি ওজন নাই, একেবাৰে লাইট। টেল'খনকৈও একেবাৰে পাতল হয়। পিছত চাম আৰু কি চাওঁ। এইটো দিছে আপোনাৰ ৰিম'ট, দুডাল জয়ষ্টিক দিছে। ইয়াত আছে আপোনাৰ হেডলেছ মোড আছে, লেফ্ট ছাইড ৰিটাৰ্ণ বটন আছে। এইটোত আপোনাৰ টেক অফ অন আছে, টেক অফ আছে, লেণ্ড। এইটো আপোনাৰ স্পীড বঢ়াবৰ কাৰণে দিছে। এইটো আপোনাৰ ফ্লিপ, দুডাল জয়ষ্টিক দিছে, গম পাইছে। এই দুডাল এণ্টেনা হয়, আপুনি এনেকৈ লৈ এডাল এণ্টেনা হয়। আৰু মোবাইল লগাবৰ কাৰণে আপোনাৰ ইয়াত দিছে, ইয়াত আপুনি মোবাইলটো ইয়াত বহাই ল'ব পাৰে। ইয়াত মোবাইলটো আৰামছে কৰিব পাৰে। থওঁ এইটো লগত এইডাল দিছে আপোনাৰ প্ৰপেলাৰ গাৰ্ড দিছে 4ডাল। প্ৰপেলাৰ গাৰ্ড 4ডাল দিছে। লগত দিছে এটা বেটেৰী দিছে 800 mAh। এইটো অলপ বেটেৰীটো বেলেগ হয়, মোৰ ডিজায়াৰখনৰ বেটেৰী ষ্টাইল বেলেগ। এইটো আপোনাৰ পইণ্ট লগাব লাগিব। আৰু চাওঁ কিবা আছে তলত। এই দুখন দিছে আপোনাৰ চেনেল গাইড দিছে। এইবিলাক এতিয়া পঢ়িব সময় নাই, পিছত পঢ়িম। দিছে আপোনাৰ ইয়াত হেৰিখন আহিছে। এইটো আমাৰ দৰকাৰ নাই বৰ্তমান। এইটো থলোঁ সেইফালে। আমি ৰিম'টটোত চাব লাগিব, বন্ধ কৰি থওঁ। ৰিম'টত আছে স্ক্ৰু লাগি আছে। ইয়াত স্ক্ৰুটো আমি প্ৰথমতে খুলি লওঁ। তিনিটা আপোনাৰ 1.5 ভল্টৰ বেটেৰী লাগিব, তিনিটা। এতিয়া আপোনাৰ বেটেৰীটো লগাওঁ, চাওঁ। কেমেৰা চলাই দেখাইছোঁ, দেখিছে। বেটেৰীটো এইফালে সোমাই দিছোঁ। পইণ্টটো লাগিব ইয়াত দেখিছে পইণ্টটো, ইয়াত জেগা আছে। ইয়াত পইণ্টটো ইয়াত বাছ এইটো হৈ গ'ল। লগাই দিলোঁ। দেখিছে অন হৈছে। মজা লাগে ৰাতি, এইটো ভাল লাগে বেছি। লাইট পৰা ব্লিংকিং কৰিছে, আগফালে দুটা লাইট, পিছফালে এটা ৰঙা লাইট। থওঁ, ইয়াত লগাব লাগিব প্ৰপেলাৰ গাৰ্ড কেইডাল।
প্ৰপেলাৰ গাৰ্ড গিডাল এনেকৈ চাগে লাগিছে ইয়াত আপোনাৰ এইটো স্ক্ৰু লগাবলৈ মাজত অলপ সৰু এটা জেগা দিছে আমি স্ক্ৰু এটা লগাম যিসকলে আগতে ড্ৰোন উৰোৱাত অভ্যাস আছে তেওঁলোকৰ গাড়ীখন নহ'লেও হয় কিন্তু আমি যিহেতু নতুন ড্ৰোন আমি ইমান উৰাব নাজানো সেইকাৰণে এই প্ৰপেলাৰ গাৰ্ডখন লগোৱাটো নিশ্চয় প্ৰয়োজন বুলি মই ভাবোঁ ইয়াত এতিয়া আমি স্ক্ৰুকেইটা লগাম আপোনালোকে চাই থাকক দেখিছে স্ক্ৰু লাগি গ'ল স্ক্ৰুকেইটা লাগি গৈছে ড্ৰোন মোৰ উৰিবলৈ ৰেডি একদম দেখিছে ধুনীয়া ড্ৰোনখন দেখিবলৈ ধুনীয়া বেছি চাইজটোও ভাল লাইট ৱেটো এতিয়া নালাগে আমি এতিয়া উৰাই চাম টেবুলক বেটেৰী লগাম ঢাকনি বন্ধ কৰিম তাৰপিছত আমি ড্ৰোনখন উৰাম বন্ধুসকল এই আছিল আজি মোৰ এটা কুইক আনবক্সিং কৰাৰ অভ্যাস নাই আগতে আপোনালোকক মই কৈছোঁৱেই তথাপিও মই এইটো বিশেষকৈ আনবক্সিং নহয় তেনেকুৱা বুলি ক'ব নোৱাৰি মই যি বস্তু আনিছোঁ ইউটিউবত ভিডিঅ' কৰিবলৈ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ যিমানখিনি পাইছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি গৈছোঁ আৰু যিমান বস্তু আনিম আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি যাম সেয়া কোনো প্ৰফেশ্যনেল আনবক্সিং বুলি নাভাবিব আৰু ইউটিউবৰ পৰা পইচা দিও মই কিনা নাই এয়া মোৰ নিজৰ পইচা দি মই বস্তুবিলাক আনি আছোঁ এইটো এটা মোৰ চখ হয় বস্তুবিলাক আনি মানে বস্তুবিলাক আনি পেলাই ইউজ কৰি ভাল পাওঁ ড্ৰোন মোৰ দুখন প্ৰয়োজন আছিল তথাপিও মই আনিলোঁ ড্ৰোন দুখন আনিলোঁ আপোনাৰ চেল্ফি বহুত কিবা কিবি আনিলোঁ মই এদিন মই নেক্সট ভিডিঅ' এটা এদিন দেখুৱাম মই ইউটিউবৰ ভিডিঅ'ৰ কাৰণে কি বস্তু আনিলোঁ সিদিনাখন এটা ব্লগ দিছোঁ প্ৰথম ব্লগ আমি নেক্সট এটা ব্লগ দিম তেন্তে যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেন্তে আমাৰ ভিডিঅ'বোৰ লাইক কৰিব লগৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব যাতে আমি আগুৱাই যাব পাৰোঁ এইখিনিয়ে ক'বলগীয়া ধন্যবাদ সায়নাৰা